বুকুতে বুকুখন থৈ কোনেনো কান্দে। হে ডাউনা চলি আজি যি ৰিজাল্ট দিছি ৰিজাল্ট চাইছা না নাই? ৰিজাল্ট বলেতো পাপা মই দেখোন মেট্ৰিক দিবাৰ 7 বছৰমান হ'ল। ধুই বুৰ্বক, মই মেট্ৰিকৰ কথা কনাই অলগদ্ধ। তে কিহৰ পাপা? চাকৰিৰ। ফৰ্থ গেটৰ ৰিজাল্ট দিছি আজি। ৰাজ্যৰ চলি চাকৰি ললাক, আমাৰ চলি গমেই নাপই। আৰে পাপা তুমি যেনে কিনো কোৱা, 4th গেটৰ চাকৰি কৰিম মই। এই গজমুৰা, এডলা কি দেখছা না? তোৰ মুখেদি সোমাই দিম। যা অমুক চলিক চাই আছোন, ঢোলে তগৰ ডিজে বাজৈছি। মই কি কৰবা লাগে? তাৰ ঘৰত ডিজে আছে বাজৈছি। খুন্দা মাৰি দিওঁ নেকি দুটা ধৰি? আৰে পাপা তোমাৰ কিন্তু বেছি হৈছে। চাই থাকা, কালিয়ে মই চাকৰি লৈ আছো। কালি পুৱাই গুৱাহাটীত যাম। কালি এপইণ্টমেণ্ট লেটাৰ লৈ আহিম। কথা দিলে তোমাক। ময়ো দেখিম দেচোন। যি হ'ল হ'ল, পিছে কালি পুৱাই গুৱাহাটীত যাব লাগিব। যাওঁ কাৰ লগত? টিংকুকে লগ ধৰবা লাগিল। ফোনে এটা মাৰো ৰ। হেল্ল' টিংকু, ক'ত আছা ন তই? এই ঘৰতে আছো ৰ। কিয় ফোন কৰছা ৰাতি? কালি পুৱা মোৰ লগত গুৱাহাটীত যাব লাগিছিলে, লগত যাবি নেকি? গুৱাহাটীত? কিয় আই? কিবা চাকৰি পালি নেকি আই? চাকৰি পালো ৰ। কালি এপইণ্টমেণ্ট লেটাৰ আনবা যাম। যাবা পাৰিম, নৰা নহয়। পিছে এটা কাম কৰবা লাগব কিন্তু। কি কাম আই? মোক কিন্তু প্ৰণীতাত খানা দিবা লাগব। সেইগলা চিন্তা কিয়া কৰছা? কালি পুৱা 6টাতে আমাৰ টাকালেদি আহি যাবি। যি খা তোক তাকে খুৱাম, গম পাইছা? দে তে হ'ব দে, যাম দে। টিংকুৰ তাতে কিহৰ মানুহ ইমান? তো আই জেংগো, কিবা ওলছি নেকি তাতে? বলচোন মোৰ কাষক লাগি বল। ৰাজেশ দে, কি হৈছে হাতে ইমান ভিৰ যি? পণ্ডিতজী হাত চাই আছে। হাত চাই? হাত বলে তো? পণ্ডিতজী হাত চাই ভৱিষ্যতবাণী কৰি আছে। কিনো কোৱা, সঁচা নেকি? তো 2024 বোলে মোৰ ভালে, লটাৰীত গাড়ী হ'ব লাগে। হুত্তেৰি, বল জেংগো, দেৰি কৰবা নালগে। আহিছে দুটা আৰু মক্কেল, এই দুটাকে ফাঁচ হ'ব লাগিল। সেইটো দেখোন টিংকু, বলচোন কাষলৈ বল। প্ৰণাম পণ্ডিতজী। বলো বৎস। পণ্ডিতজী, মোৰ হাতখন চাই দিয়কচোন, মোৰ ভাগ্য কেনেকুৱা হয়। ঠিক আছে বৎস, তুমি অলপ ওচৰলৈ আহা। আৰে বৎস, হাতখন ওপৰলৈ দাঙি দিয়া। আৰে বৎস, ঘোৰ অনাৰ্থ। ৰাম 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 ৰাম, শনি কি মহাদশা চলি আছে, আৰু ৰাহু স্থানত কেতু বহি আছে। ঘোৰ অমংগল। পণ্ডিতজী, অমংগল নহয় কিবা উপায় আছে নেকি? নাই, একো উপায় নাই, কিন্তু এটা উপায় আছে। কি উপায় পণ্ডিতজী? পূজা এটা কৰিব লাগিব। কি পূজা প্ৰভু ঈশ্বৰ? 1100 টকা এটা দিয়া, পূজা এটা কৰাই দিম, চব ঠিক হৈ যাব। পণ্ডিতজী, ভগৱান কচম, মোৰ হাতততো 1100 টকা নাই। যজমান, এটা কাম কৰাচোন, হাতখন আকৌ এবাৰ দিয়া। ৰাহু কেতুৰ পৰা চন্দ্ৰমা নামি আহিছে, মংগলৰ স্থানতো বুধে স্থান দখল কৰিছে। পণ্ডিতজী, ইটা কি কৰিব লাগিব? নাই যজমান, এইবাৰ বিশেষ কাম নাই, আকৌ এটা সৰু কৰি পূজা কৰিব লাগিব। 500 টকা এটা দিবা, পূজাটো কৰাই দিম, চব ঠিক হৈ যাব। পণ্ডিতজী, ভগৱান কচম, মোৰ হাতততো 500 টকা নাই। ঠিক আছে যজমান, হাতখন আকৌ এবাৰ দিয়াচোন,
কিবা এটা চাব লগা আছে। অলপতো ভালৰ পিনে আহিছে, সূৰ্যটো অলপ নামি আহিছে, কিন্তু ৰাহু কেতুৰ লৰচৰ হোৱা নাই। প্ৰভু ঈশ্বৰ, ৰাহুকেতুক লৰাবলৈ কিবা উপায় আছে না? নাই 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 নাই, বিশেষ উপায় একো নাই। ৰাহু কেতু বহি থাকিলে তাৰ কাৰণে একো উপায় নাই, কিন্তু এটা উপায় আছে, ৰাহু পূজা কৰিব লাগিব। ৰাহু পূজা? 200 টকা এটা দিয়া, ৰাহু পূজা কৰাই দিম, চব ঠিক হৈ যাব। পণ্ডিতজী, ভগৱান কসম, মোৰ লগততো 200 টকা নাই। আৰে বৎস, যা এৰ পৰা। পণ্ডিতজী, ৰাহু পূজাটো? বালেশ্বৰ বাল, যাৰ লগত 200 টকা নাথাকে তাক নেকি ঘেণ্টা উল্টাব। দৌৰ দৌৰ এৰ পৰা, শনি দেও মংগল হ'ব হেন পাইছো।